না, যেটো ঘটনা হৈছে এই ধৰণৰ ঘটনা কোনো প্ৰকাৰে মানে গ্ৰহণযোগ্য নহয় আৰু কোনো প্ৰকাৰে হোৱাটো কোনো সভ্য সমাজে নিবিচাৰে। যেনেকুৱা ধৰণৰ ঘটনাবিলাক আজি কৰি পেলাই তাতে ভয়াৱহ এটা পৰিস্থিতি মানে সৃষ্টি কৰা হৈছে। মই এই ঘটনাটো মানে নিন্দা কৰিছো। সেইটো হ'ব নালাগিছিলে। আমাৰ মাজত যেহেতু আমি মানে কমিউনিকেশ্যন কৰিব পাৰো, আলাপ আলোচনা কৰাৰ দ্বাৰা দি আমাৰ মাজত এইবিলাক দ্বন্দ্ব সংঘাত, আমাৰ মাজত ভুল বুজাবুজি সেইবিলাক নিৰাময় কৰিবৰ কাৰণে আমি মানে নিষ্পত্তি কৰিবৰ কাৰণে নিশ্চয় আলোচনাৰ পন্থাত আমি অংশগ্ৰহণ কৰিব লাগিব। আলোচনাৰ দ্বাৰা দি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগিব। এইবিলাক মাৰা মাৰি ঘৰ জ্বলোৱা এইবিলাক কৰিব নালাগে। সেইটো আমাৰ সভ্য সমাজৰ কাম নহয়। ভাল এটা মানে মানে সমাজে কোনো কেতিয়াও সেইটো গ্ৰহণ নকৰে আৰু সেইটো নিন্দা কৰে। বহুত জুই জ্বলাইছে। জ্বলা নাই এই যা সেইটো নালাগে। এইটো বাছ এই বাছ নুমা বাছ খালি নুমা বাঁহটো নুমাই দে। হা ও বেম্বু বাঁহটোক নুমাই দে খালি। এই বাঁহটোত মাৰকচোন। हेटू ना लगे भाई, वो घर जलने दो। इस बांस को बचाओ कि ये घर ना जले खाली। हाँ तो संपत्ति गाँव कर दिया इनका दुकान, ये बूढ़ा इनका दुकान जला दिया। देखिए कितना दुकान, पूरे दुकान का सारा सामान जल गया। हेलो 144 लगा के बाकी सब पब्लिक को घर में घुसा के और उनको बुला के सब ये सब करवा दिए। देखिए क्या हो रहा है इधर। ओए बैठा दुकान जलाई दिले, এই কি কয় ৰেষ্ট হাউচৰ ওচৰত আহি কেনে চা না ইয়াতে আহিব দিছে এতিয়া। যা আহিব দিয়ে এতিয়া, আহি যা চালে। नहीं इటు জ্বলা নাই। जर बुटावा ना तो घर सब जलाए के मन बका है। बुटावा ना फटाफट। वो ऐसे गिरा दो, घरवा गिर जी तो थोड़ा এই পরিস্থিতি পুরো খেরানি।